নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে ঘৰতে বহি কিনে আপোনালোকৰ মোবাইলত বা আপোনালোকৰ লেপটপত আপোনালোকে কেনেকৈ পলিউশ্যন চাৰ্টিফিকেটটো ডাউনলোড কৰিব আপোনালোকৰ RCৰ সহায়ত। মই এইটো ভিডিঅ'ত আপোনালোকক কৰি দেখুৱাম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ। যদি ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আপোনালোকে কি কৰিব লাগিব চাওক, ইয়াতে অনলাইন পলিউশ্যন চাৰ্টিফিকেট ডাউনলোড বুলি আপোনালোকৰ মোবাইলতে হওক বা আপোনালোকৰ লেপটপতে আপোনালোকে এনেকৈ মাৰি কিনে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট খোল খাব। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকৰ ওচৰত এনেকৈ আপোনালোকৰ ওচৰত এটা স্ক্ৰীণ খোল খাব। স্ক্ৰীণ খোল খোৱাৰ পাছত আপোনালোকে ইয়াতে এই যে PUC চাৰ্টিফিকেট বুলি লিখা অপশ্যনটোত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। PUC চাৰ্টিফিকেট লিখা অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকৈ আপোনালোকৰ ওচৰত এটা কিবা খোল খাব। ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ মানে আপোনালোকৰ গাড়ীৰ নম্বৰটো দিব লাগিব। চ' আপোনালোকে ইয়াতে আপোনালোকৰ গাড়ীৰ নম্বৰটো দিব। ইয়াতে আপোনালোকৰ চেচিছ নাম্বাৰটো মানে 5 ডিজিটৰ চেচিছ নাম্বাৰটো দি আৰু আপোনালোকে ইয়াতে চিকিউৰিটি কোডটো দি কিনে আপোনাৰ ইয়াতে যোনটো দিয়া আছে মানে এইটো সেই কোডটো ঢালি কিনে আপুনি এতিয়া PUC ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব। PUC ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হ'ব। তাৰপিছত আপোনালোকে প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি দিব। প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকৈ আহিব। ইয়াতে আপোনালোকে ৰাইট ছাইডত ক্লিক কৰি কিনে আপোনালোকে ছেভ অপশ্যনত আপোনালোকে ছেভ কৰি ল'ব পাৰে। ইয়াতে আপোনালোকে ছেভ কৰি ল'ব পাৰে। আৰু যদি আপোনালোকে এইটো প্ৰিণ্ট কৰিব বিচাৰিছে, প্ৰিণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এই ফৰ্মটো আপোনালোকে চাওক। এনেকৈ আপোনালোকৰ ওচৰত প্ৰিণ্ট অপশ্যনটো আহিব। তাতে আপোনালোকে প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি কিনে আপোনালোকৰ যিটো পলিউশ্যন চাৰ্টিফিকেটটো আছে আপোনালোকে অতি সহজতে মোবাইলতে আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে। চ' যদি আপোনালোকে গাইজ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব। যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন কৰি আহিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটোত প্ৰেছ কৰি অল কৰি দিব। কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক এই চেনেলটোৰ যোগেদি মই আপলোড কৰি থাকোঁ। চ' আজিলৈ ইমানেই। ধন্যবাদ।